হেল্ল', আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমতে আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰৰ মাঘৰ বিহুত আমি উপস্থিত আছোঁ ঔগুৰিত, অৰ্থাৎ যোৰহাটৰ এটি ভিতৰুৱা অঞ্চল ঔগুৰি। আমি তাতে আমাৰ থিয়েটাৰ মঞ্চস্থ কৰি আছোঁ, আমাৰ নাটক চলি আছে। কিন্তু মই যি ঘৰ মানুহৰ ঘৰত আছোঁ, এইবাৰ ভাবিছিলোঁ মাঘৰ বিহুটো ভালকৈ নাযাব, কিন্তু চাওকচোন ইমান ধুনীয়াকৈ আমি মাঘৰ বিহুটো বিশেষকৈ মই পালন কৰিব পাৰিলোঁ। মানে মই যাৰ ঘৰত আছিলোঁ তেওঁলোকৰ ঘৰত খুব ধুনীয়াকৈ মাঘৰ বিহু উদযাপন কৰিছিল, খানা খাইছিলে, কাষতে পথাৰখনত সকলোৱে ফূৰ্তি কৰিছিলে। আৰু এইটো দেখিছে 8 কেজি ওজনৰ মাছ এটা মাৰি দিছে, অৰ্থাৎ তেওঁলোকৰ ঘৰতেই ফিচাৰী আছিলে। গতিকে তেওঁলোকৰ ঘৰৰ পুখুৰীৰ মাছেদি আমি ভাত খালোঁ, লগতে ওচৰৰ 3 ঘৰ মানুহৰ সৈতে একেলগে আমি মাঘৰ বিহু উদযাপন কৰিলোঁ। লগতে আমাৰ পেণ্ডেলতো আমি উদযাপন কৰিছোঁ, সেইবিলাকো দেখাই আছোঁ ৰ'ব। হাই হা অঁ থেংক ইউ। অঁ ঠাণ্ডাটো বেছি যে, কাইলৈৰ পৰা কমিব আৰু পিনে নেক্সট পেণ্ডেলে মই পেট্ৰলি হৈ পেলাই গৈ যাম নেকি? নৃত্য নাটিকাটো বৰ সুন্দৰ পালোঁ চাই। নৃত্য নাটিকাখন যিটো দিলে যে সহ্য নাটিকাখনো ভাল পালোঁ। সম্পূৰ্ণ সংকতি গোষ্ঠী ৰাখি নেপালী সম্প্ৰদায়, মিচিং বা জনগোষ্ঠী চবকে ৰাখি পেলাই যিটো আমাক দেখালে, তাত আমি নথৈ সৌভাগ্য হৈছোঁ। তাৰ পাছত আমি যিখন নাটক চালোঁ, নাটকখনো চাই আমি বহুত প্ৰফুল্লিত হৈছোঁ। মানে নাটকখনৰ চৰিত্ৰবিলাক চাই পেলাই, মানে কাহিনীবিলাক চাই। আৰু যিগৰাকী মানে আমাৰ ধুনীয়া পাঠ কৰিলে, বাইদেউ নামটো প্ৰকৃততে নাজানো, ৰাজশ্ৰী বাইদেউ হ'বও পাৰে। তাৰপিছত যিজন অনাথ আশ্ৰমলৈ পাছলৈ গুচি গ'ল, এজন মদ খাইছিলে বা মদাহী হিচাপে, দুইজন লগ খালেগৈ পাছত গৈ পেলাই, তেখেতলোককো আমি ধুনীয়া দেখিছোঁ, সুন্দৰ পাইছোঁ। ইমানকে কৈছোঁ। আজি নাটকখন আকৌ আমি চাম। আজি চাব, কাইলৈও যাব, কাইলৈ নাটকখনো ভাল। কিন্তু সঁচাকৈ কালি আমাৰ সেই ঘূৰি আহি পেলাই ৰাতি আকৌ মই বোলো তই এতিয়া বাদ দিওঁ আৰু নাটকৰ কথা কোন ঠাইত দিম বুলি তাৰপৰা কৈছে যে সেই ছোৱালীজনী শুই আছিলে নহয়, কোনজনী ছোৱালী? চুলি গুচা চুলি দেখি পেলাই দেখোন আমাৰ মাইনী ঘৰত শুই থকা ছোৱালীজনী বাৰু। তুমি আমাৰ ইয়াত শুই আছিলা? আমাৰ মোৰ পৰিবাৰ আহিছিলে। হয় নেকি? কেতিয়া আহিছিলে? আৰু এয়া হৈছে আমাৰ নাটকৰ ৰিভিউ। আৰু তাৰ পাছত আমাৰ নাটকখনৰ বিশেষকৈ মুখাগ্নি হৈ গৈছিলেতো, গতিকে মুখাগ্নিখনৰ বিষয়ে, তাৰ ষ্টৰিখিনিৰ বিষয়ে, ঘৰখনত কেনেকৈ আলোচনা হৈছে চাওকচোন, এবাৰ শুনি চাওক। ভিতৰলৈ নাতিনীয়েকক মাতি নিছে, মনাই এনেকৈ ধৰিছে ইণ্ডাষ্ট্ৰীৰ চাবিটো। বোৱাৰীক মই ইণ্ডাষ্ট্ৰীৰ চাবি বোৱাৰীক দিম। আৰু তাৰ পাছতে এয়া আমাক উৎপাত লগাই চবেই পেণ্ডেললৈ মাতি নিলে, মানে অলপ হেনো ফূৰ্তি কৰে, বিশেষকৈ উৰুকা বুলি। গতিকে আমি গ'লোঁ, আমি গোটেইখিনি মানুহে গ'লোঁ, অৱশ্যে তাৰে 2-3জন নাই। তাতে আমি পিঠা বনালোঁ, নাৰিকল ৰুকি আছিলে আমাৰ টিকলি কেইজনীয়ে। তাৰপিছত চবৰে লগত ইমান মিলা প্ৰীতিৰে আমি থাকিলোঁ সেই দিনটো। আৰু আজিৰ দিনটোত আমি কি কৰিলোঁ সেইখিনিও দেখাম, গতিকে চাই থাককচোন।
আৰু এয়া হৈছে আমাৰ পাকঘৰৰ মামা আৰু আমাৰ চকীদাৰ খুৰা তেওঁলোকৰ বয়স হৈছে অৱশ্যে আমি নাচি থকা দেখি ৰ'ব নোৱাৰিলে কেনেকৈনো থাকিব কওকচোন কাৰণ ঘৰখন এৰি থৈ আমি প্ৰায় 100জনমান মানুহ 9 মাহৰ কাৰণে ওলাই আহোঁ থিয়েটাৰ কৰিবৰ কাৰণে গতিকে আমাৰ লগতেই তেওঁলোক এটা পৰিয়াল হৈ যায় গতিকে আমাৰ লগতে তেওঁলোকেও ফূৰ্তি কৰিলে চাই থাকক থিয়েটাৰ সূৰ্যোদয়ৰ অভিনেত্ৰী কেইজনীয়ে পিঠা পৰিছে ভোগালীক আদৰিবলৈ এইফালে চাওঁ বাইদেউ আপোনাৰ মুখখন দেখাই দিয়ক এয়া পাপৰি চেতিয়া ৰাজশ্ৰী আৰু অঞ্জু তেওঁলোকে পিঠা পৰিছে ভোগালীক আদৰিবলৈ থিয়েটাৰ সূৰ্যোদয়ৰ এয়া চাওক সুন্দৰ সুন্দৰ পিঠা পৰিছে তেওঁলোকে এই মাজা বঢ়িয়া তোমালোকে ভোগালীক আদৰিবলৈ ৰেজি নে ঠিক আছে বঢ়িয়া 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 চাওঁ ভণ্টি আপোনাৰ মুখখন আচ্ছা ঠিক আছে আচ্ছা পাপৰি বাইদেউ পিঠা পৰিব জানিছে অ'কে আৰু তাৰপাছত ৰাতি আমি শ্ব' যাব হ'ল গতিকে মই থকা মানুহ ঘৰতো যিহেতু উৰুকাৰ নিশা ফূৰ্তি কৰিছে গতিকে তেওঁলোকৰ লগতে ময়ো এপাক নাচি দিলোঁ ইমান ভাল জানেনে মানুহকেইঘৰ চবেই ইমান ধুনীয়াকৈ মিলি জুলি খানা খাইছে কিন্তু উপায় নাই মই শ্ব' কৰিবলৈতো যাবই লাগিব গতিকে অকণমান সময় তেওঁলোকৰ লগত ফূৰ্তি কৰি ময়ো গ'লোঁ মোৰ শ্ব'লৈ ভাত হৈ গ'ল দেখোন আইও এই জুইটা পিঠা মাৰিব লাগিব চুঙা চাউল খাম চুঙা চাউল পিছৰ ভাত খাম আকৌ বৰা চাউল আৰু মাংস বৰা চাউল নহয় চুঙা চাউল আৰু মাংস খাই আছো চুঙা চাউলৰ সৈতে খাইছো আমাৰ ভাত নহয় তাৰপাছত আহিলোঁ শ্ব'লৈ আৰু তেতিয়া গম পালোঁ যে শ্ব' নহয় এনেই মেকআপ চেকআপ কৰিলোঁ অৱশ্যে উৰুকাৰ নিশা সকলোৱে ফূৰ্তি কৰিব বুলি আমাৰ শ্ব'টো বাতিল কৰা হ'ল কিন্তু আমি সকলোৱে সেই ৰাতিটো কি কৰিলোঁ চাওকচোন কিমান ফূৰ্তি কৰিছোঁ ইয়াৰে প্ৰত্যেকজন মানুহে নিজৰ ঘৰখন এৰি থৈ আন এটা পৰিয়াল গঠন কৰিছেহি থিয়েটাৰতে গতিকে তেওঁলোক প্ৰত্যেকৰে যাতে ফূৰ্তি লাগক ঘৰলৈ মনত নপৰাকৈ আমি সকলোৱে পাৰ কৰিলোঁ আমাৰ সেই উৰুকাৰ নিশাটো গতিকে এয়া আমি জুইৰ ওচৰত সকলো ৰৈ আছোঁ এয়া হৈছে হাঁহৰ মাংস তাৰপাছতে আমাৰ বাকী খানাখিনি সেইফালে বনাই আছে আমাৰ মামা অথনি যে নাচিছিলে তেখেতে বনাই আৰু এয়া আমাৰ ৰাতিপুৱাৰ দৃশ্য সকলো বিহুৰ দিনাখন একেলগে একগোট হ'লোঁ অগ্নি সেৱা কৰিলোঁ তাৰপাছত আমি কিছুমান খেল খেলিম সেইখিনিও আপোনালোকক দেখুৱাই থাকিম গতিকে আজিৰ দিনটো অৰ্থাৎ মাঘৰ বিহুৰ ভোগালী বিহুৰ দিনটো আমি কেনেদৰে পাৰ কৰিলোঁ এইখিনিও আপোনালোকে একেলগেই চাই থাকক মিঠা আলু ভোগালীৰ জলপান খাইছে চবেই চাওঁ নয়ন কি খাইছে বোলে আপোনালোকে ভোগালীৰ জলপান এইটো কি এইটো মস্তটো কাঠ টুকুৰা এয়া আমাৰ জগন্নাথ দা হেপী ভোগালী বিহু কি কৈছে এয়া টেকেলি ভঙা খেল হ'ব এতিয়া ফাপৰি চেতিয়া আমাৰ প্ৰথম প্ৰতিযোগী জগন্নাথ গগৈ উপস্থিত হৈছে আৰু মন্টু ছাৰ উপস্থিত হৈছে তেওঁলোকক খাদ্য গ্ৰহণ কৰি
আমাৰ খেলত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ এয়া ভাগিব দিয়া এইটো ভাগিব দিয়া টেকেলি আছে তাত ভাগিছে তাত মাৰি নাই ইতিমধ্যে আমাৰ অন্ধুৱে মেলি আছে মাৰি কিন্তু মাৰি নাই ইতিমধ্যে আমাৰ যোগানমন্ত্ৰী আমাৰ প্ৰথম লেউকি জানিব পৰা নাই এতিয়ালৈকে তাকে এয়া গৈ আছে আমাৰ ৰাজীৱে মাৰি দিছে কাম মোৰ ভাঙা ঠিকনা নাই আঁতৰি দিয়ক ৰাইজসকল গৈ আছে আৰু পাইছেগে আমাৰ ৰাজশ্ৰী শৰ্মাই পাইছে আমাৰ প্ৰথম প্ৰাইজ অধিকাৰ কৰিবৰ বাবে চাওক ৰাইজ আগৰ ঠিক হওক এতিয়া ৰাজশ্ৰী শৰ্মাই মাৰিব তাৰপিছত পুৰস্কাৰ আজি মাৰিব লাগে সবাই আজি প্ৰতিজ্ঞাবদ্ধ ভাঙিব বহুত অনুভৱ কৰিছে আজি ৰাতি সবাই মাৰিব আজি ভাঙিয়ে ভাঙিলে বাচ্চা আছে আমাৰ এতিয়া এইটো খেল হৈছে কি কলগছ জোপাত তেল এগাল লগাই দিছে আৰু এই ওপৰত মাংস থৈ দিছে সেইখিনি এতিয়া কোনোবাই বগাই আনিবগৈ লাগিব কোনে পাৰে মিঠাতেল এগাল ঢালি লৈছে খালি মোহাৰি সকলক অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ ওপৰত মাংস ৰৈ আছে আপোনালোকে দেখিছে কালি আমি অনুৰোধ জনাইছোঁ যে অঞ্চল ৰাজুদাই পুৰস্কাৰ গ্ৰহণ কৰিবলৈ আৰু তাৰ পাছতে আমাৰ আৰম্ভ হৈ গ'ল ফটো ছেশ্যন গতিকে ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি চাই ভাল পাইছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই